চাণক্যৰ 7টা মহত্বপূৰ্ণ নীতি তাৰে প্ৰথমটো হ'ল যে টকা পইচা সম্পত্তি প্ৰাণ জীৱন শৰীৰ সকলো চলনমুখী হয় চলনশীল হয় কিন্তু কেৱল এটাহে স্থিৰ থাকে আৰু সেইটো হ'ল ধৰ্ম। 2 নম্বৰতে হ'ল এক গুণী পুত্ৰ 100জন মূৰ্খ পুত্ৰতকৈও শ্ৰেষ্ঠ হয়। এটা চন্দ্ৰই অন্ধকাৰক নাশ কৰিব পাৰে কিন্তু হেজাৰ হেজাৰ তৰাইও কেতিয়াও কৰিব নোৱাৰে। 3 নম্বৰতে আমিতো জানো যে আমাৰ বহুত দেৱ দেৱতা আছে কিন্তু মাতৃতকৈ ডাঙৰ কোনো দেৱতা নাই। 4 নম্বৰতে এনেতো পিতৃৰ কৰ্তব্য বহুত থাকে য'ত আমি বুজাই শেষ কৰিব নোৱাৰোঁ কিন্তু পিতৃৰ চবতকৈ ডাঙৰ কৰ্তব্য হৈছে পুত্ৰক ভাল শিক্ষা দিয়াটো। 5 নম্বৰতে আমিতো জানো যে সাপৰ বিষ থাকে কিন্তু সাপৰ অকল মুখত বা দাঁতৰ সেইখিনিতে বিষ থাকে কিন্তু অসৎ লোকৰ গোটেই শৰীৰতে বিষ থাকে। 6 নম্বৰত আমি যদি ক'ৰবাত খোজকাঢ়ি যাওঁ তাতে বহুত তাতে তলত কাঁইট দেখা পাওঁ ঠিক তেনেকৈ আমাৰ জীৱনতো বহুত অসৎ লোক থাকে আৰু অসৎ লোকক আৰু কাঁইটক হয়তো জোতাৰে গচকি দিয়া নতুবা তাৰ ৰাস্তাৰ পৰাই আঁতৰি যোৱা একেবাৰে। আৰু 7 নম্বৰতে যিটো অপ্ৰিয় হ'লেও সত্য সেইটো হ'ল যে যাৰ ওচৰত আজিকালি ধন সম্পত্তি থাকে টকা পইচা থাকে তেওঁৰ ওচৰতে বহুত ভাই বন্ধু লগ বন্ধু আত্মীয় গোটেইবিলাক থাকে।